হেল্ল' কৈছো কৈছো আহা মই ঘৰৰ মুখত ঠিক আছে বাবু গৈছো বহা ব'লা ক'ত যাবা তুমি য'ত নিয়া ব'লা ৰেষ্টুৰেণ্ট যাওঁ না নাযাওঁ বাবু মই জাষ্ট ভাত খাই আহিছো দেন ক'ত যাবা পাৰ্ক যাওঁ ব'লা ঠিক আছে আহা বহা বাবু কোৱা কিয় কুমুঠা লাগি আছা তুমি মোক মিছা ক'লা যে তুমি মা দেউতাক আমাৰ সকলো কথাই কৈছা বুলি কিন্তু তুমি একো কথাই কোৱা নাই আজি মই মাক ফোন কৰোঁতে মায়ে মোক চিনিয়ে নাপালে মায়ে পাহৰিছে চাগে বাবু পাহৰিব নিজৰ জীয়াকে ভাল পোৱা ল'ৰাটোৰ কথা পাহৰিব ইমান মিছা কোৱা মোক ইমান সৰি মাফ কৰা প্লিজ ঠিক আছে আজিৰ পৰা এনেকুৱা মিছা কথা নকবা ঠিক আছে বাবু লাভ ইউ টু হেট কি কৰিছা সাৱটি লৈছো আকৌ তোমাক মৰমত মানুহৰ আগত বাদ দিয়া মানুহ ভাল পাওঁ তোমাক মই হে পাগলি ব'লা এতিয়া যাওঁ হেল্ল' সুমন ক ক'ত আছ তই ঘৰত আছো কিয় তোৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা আছে কচোন মই তোৰ ঘৰ গৈ আছো ঠিক আছে সোমায়া ঐ ভাই কোৱা আকৌ কি কথা কিয় ইমান ধৰফৰাই ফুৰিছ তোৰ আৰু বৈষ্ণৱীৰ মাজত কিমান দিনৰ ৰিলেশ্যন 4 বছৰ হ'ল কিয় সুধিলি আজি মানে তই বৈষ্ণৱীৰ লগত ওলাই গৈছিলি নেকি গৈছিলো কিয় সুধিলি তাইক তই ঘৰৰ মুখৰ পৰা উঠাই নিলি তাই ঘৰত কৈ থৈ গ'ল মোৰ লগত যাওঁ বুলি আৰু তাইক মাকে ফোন কৰি আছে বাৰে বাৰে কিন্তু তাই ফোন ৰিচিভ কৰা নাই তোৰ লগত আছিল সেইবাবে মাকে মোলৈ ফোন কৰিলে মই সকলোবোৰ ৰেকৰ্ডিং কৰি থৈছোঁ তই শুন হেল্ল' আণ্টি কওক বৈষ্ণৱীক দিয়াচোন ফোনটো তাইতো মোৰ লগত নাই আৰে ক'ত গ'ল তাইতো তোমাৰ লগতে গৈছিল আণ্টি আজি মই ঘৰৰ পৰা ক'তো যোৱাই নাই আকৌ তাই মিছা কৈছে চাগে এই ছোৱালীজনী মানে মোক আকৌ মিছা কথা ক'লে কৈছোৱে যাৰ ল'ৰাৰ লগত ঘূৰি নুফুৰিবি তোৰ বিয়া ঠিক হৈ আছে বৈষ্ণৱী কি বিয়া ঠিক হ'ল নেকি দেখিছা তেহেঁতি দুইটা মোৰ পৰা কথা লুকুৱাইছে তাই তোমাক কোৱা নাই নেকি আপুনি এনেই চিন্তা কৰি আছে আণ্টি তেহেঁত দুটাৰ বিয়া ফিক্স হ'ল যদি তাই বাস্তৱৰ লগতে ওলাই গৈছে বাস্তৱ মানে কোন বাস্তৱ আৰে আণ্টি আপুনিও নহয় যাৰ লগত বিয়া ফিক্স হৈ আছে তাৰ নামেই বাস্তৱ হে তাৰ নাম অনুৰাগ তাৰ ঘৰ তিনিচুকীয়াত সেইটো কথা মই তাৰ নামটো বাস্তৱ বুলি ভাবিছিলো এতিয়া হ'ব দিয়ক মই বৈষ্ণৱীলৈ ফোন এটা কৰোঁ ঠিক আছে কৰা মোক খালি জনাবলৈ নাপাহৰিবা দেই